নমস্কাৰ বন্ধুসকল, স্বাগতম পাটনায়ক ব্ৰাদাৰ্ছ ইউটিউব চেনেললৈ। আৰু যেহেতু আজি লকডাউন খুলিলে 0.1 আনলক, তো আজি অকণমান মোহনবাৰী ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্ট ফালৰ পৰা অকণমান ফুৰি আহোঁ। তো এতিয়া বলক চাওঁ মোহনবাৰী এয়াৰপৰ্ট। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইফালেদি মোহনবাৰী এয়াৰপৰ্টলৈ যোৱা হয়। আৰু আপোনালোকে মোহনবাৰী এয়াৰপৰ্টলৈ যায় তাতে চাব, ওপৰত লিখা থাকে। আৰু ইয়াৰ পৰা বেছি দূৰ নাই, আৰু 3.5 কিলোমিটাৰ খৰচ মাৰে। এইটো চাওক, এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইফালে মোহনবাৰী এয়াৰপৰ্টলৈ যায়। মোহনবাৰী এয়াৰপৰ্ট, ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্ট। ইয়াৰ পৰা বেছি দূৰ নাই আৰু 3.5 কিলোমিটাৰ। 20 টকা ভাড়া লয়, আৰু আপোনাৰ ওচৰত যদি বেগ চেক থাকে আৰু পইচা ল'ব। বলক এতিয়া মোহনবাৰী এয়াৰপৰ্টলৈ। মই এতিয়া গৈ আছোঁ বন্ধুসকল মোহনবাৰী এয়াৰপৰ্ট, ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্ট। পাহৰি গৈছিলোঁ। গৈ আছোঁ বন্ধুসকল, এতিয়া গৈ আছোঁ মানে আৰু মই এতিয়া গৈ আছোঁ বন্ধুসকল। এতিয়া গৈ মই এয়াৰপৰ্ট পাবলৈ অকণমান আৰু আছে। মই এতিয়া গৈ আছোঁ। চক আৰু অলপ স্পীড যাওঁ নেকি বাৰু, আৰু অলপ স্পীড কৰোঁ। বাইপাছ চাৰিআলি পাম এতিয়া। তাতে সৰস্বতী মাৰ মন্দিৰ, অকণমান জয় মা সৰস্বতী নমস্কাৰ কৰি দিওঁ। আৰু অকণমান দূৰ আছে বাইপাছ চাৰিআলি পাবলৈ, মোহনবাৰী বাইপাছ চাৰিআলি। তাৰ পৰা আৰু অকণমান দূৰ আছে। এয়া আহি পালোহি মোহনবাৰী বাইপাছ চাৰিআলি। এই চক মোহনবাৰী বাইপাছ চাৰিআলি। বন্ধুসকল মোহনবাৰী চাৰিআলি বাইপাছ পাৰ হ'লোঁ। এতিয়া আমি পাৰ হৈ এতিয়া গৈ আছোঁ আৰু অলপ সময়। অলপ স্পীডকৈ যাওঁ বন্ধুসকল, তেতিয়াহে সোনকালে পাম ন। ৰাস্তাত দেখোন মানুহেই নাই, একদম খালী আছে। আহোঁতে বন্ধুসকল এটা মন্দিৰ চাই পালোঁ, শ্ৰীকৃষ্ণ মন্দিৰ। নমস্কাৰ, কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আমি পাবলৈ লৈছোঁ। এইটো হ'ল চিধা, আমি যদি চিধা যাওঁ এনেকৈ ৰখিব অকণমান আগত। এইটো চিধা যদি যাওঁ আমি তো পাম মোহনবাৰী এয়াৰফ'ৰ্চ, যি আমাৰ আৰ্মি যি কেম্প থাকে। এইফালে চিধা গ'লে মোহনবাৰী এয়াৰফ'ৰ্চ পোৱা যায়। এইটো মোহনবাৰী ITV পাব্লিক স্কুল। ইয়াত এদিন পঢ়িছিলোঁ বাৰু, অকাত নহ'ল ইয়াত পঢ়িবলৈ। এইফালে চিধা গ'লে এইফালে ৰাইট চাইড, এইফালে মোহনবাৰী এয়াৰপৰ্ট পোৱা যায়। তামাম বলক এতিয়া মোহনবাৰী এয়াৰপৰ্ট। এতিয়া লকডাউন চলিছে, ইমান গাড়ী চাড়ীও নাই। বলক এয়াৰপৰ্ট চাবলৈ যাওঁ। যোৱাটোতো গৈছোঁ বাৰু, সোমাব দিয়ে নাই বাৰু এতিয়া, যিটো এতিয়া কৰোণা মহামাৰী চলি আছে। আৰু এটা ভাবিবলগীয়া কথা যে ইয়াত এটা ডাঙৰ বল আছে, খেলা বল নহয় দিয়ক, এইটো মানে এই বতৰ চাই তামাম ডাঙৰ বল। মজা লাগিছে মানে ন, তামাম ডাঙৰ বল। বলক এতিয়া আগলৈ বলক। পাৰ হৈ আহিলোঁ, এম্বুলেঞ্চ এটা গৈ আছে। ইয়াত এটা টাৰ্ণিং ল'বলগীয়া হয় এনেকৈ। ইয়াৰ পৰা আৰু বেছি দূৰ নাই বাৰু, 7 কিলোমিটাৰমান হ'ব আৰু। বলক 7 মিনিট। বন্ধুসকল চাওক,
এখন বন্ধুসকল চাওক, এয়াৰপৰ্টত প্লেন এখন থিয় আছে আৰু কি কৰিম দেখাব নোৱাৰোঁ। এইটো বন্ধুসকল প্লেন এখন থিয় আছে, এইটোৱে হ'ল মোহনবাৰী এয়াৰপৰ্ট। আমি ভালকৈ দেখাব নোৱাৰোঁ, ভিতৰলৈতো যাব নোৱাৰোঁ। এইটোৱে মোহনবাৰী এয়াৰপৰ্ট বন্ধু, চাই লওক অকণমান আগলৈ যাওঁ আমি। মোহনবাৰী এয়াৰপৰ্ট এখনেই প্লেন এখন থিয় আছে আৰু এইটো হ'ল আমাৰ মোহনবাৰী এয়াৰপৰ্ট। একদম তামাম মজা। ছাৰসকল থিয় আছে তাত। কৰোণা ভাইৰাছৰ কাৰণে আমাৰ মোহনবাৰী এয়াৰপৰ্টত বহুত দূৰ দূৰৰ পৰা গাড়ী মটৰ আহে, তো সেইকাৰণে হ'ব ইমানটোৱে। বেয়া নাপাব, ভালকৈ দেখাব নোৱাৰিলোঁ, চৰি।